নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে কেৰিয়াৰ গাইড চেনেললৈ স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল আপোনালোকৰ সহায় হোৱাকৈ অহা এপ্ৰিলৰ 9 তাৰিখে হ'ব লগা এক্সাইজ কনষ্টেবল, জেইল ৱাৰ্ডাৰ, হাবিলদাৰ এইকেইটা এক্সামত অহাৰ অধিক সম্ভাৱনীয়তা থকা কিছু প্ৰশ্ন উত্তৰ আমি প্ৰিভিয়াছ পেপাৰ কুৱেশ্যন পেপাৰসমূহৰ পৰা সংগ্ৰহ কৰি আনিছো। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলো। এতিয়া বলক আমি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। বন্ধু-বান্ধৱীসকল প্ৰশ্নসমূহৰ ভিতৰত 1 নং প্ৰশ্নটো হৈছে শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল? অপচন কেইটা দিয়া আছে ভুৱনেশ্বৰী, কামাখ্যা, মহামায়া, মহাভৈৰৱ। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে ডি মহাভৈৰৱ। 2 নং প্ৰশ্নটো হৈছে কোনজন ব্যক্তিক বাৰ্ডমেন অফ ইণ্ডিয়া বুলি জনা যায়? অপচন কেইটাত দিয়া আছে হুমায়ুন আব্দুল আলী, বিস্ময় বিশ্বাস, সালিম আলী, এও হোম। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে চি সালিম আলী। 3 নং প্ৰশ্নটো হৈছে উত্তৰ পূবৰ শান্তি উদ্যান বুলি কাক কোৱা হয়? অপচন কেইটাত দিয়া আছে মিজোৰাম, মেঘালয়, ছিকিম, ত্ৰিপুৰা। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে এ মিজোৰাম। 4 নং প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপচন কেইটাত দিয়া আছে ৱাশ্বিংটন, লণ্ডন, জেনেভা, নিউয়ৰ্ক। ইয়াৰে ৰাইট এনসাৰটো হ'ব ডি নিউয়ৰ্ক। 5 নং প্ৰশ্নটো হৈছে গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলং কিমান চনত নিৰ্মাণ কৰা হৈছিল? অপচন কেইটাত দিয়া আছে 1952, 1960, 1962, 1965। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে চি 1962 চনত। 6 নং প্ৰশ্নটো হৈছে ভাৰতত সিংহৰ একমাত্ৰ বসতিস্থল কি আৰু ই ক'ত অৱস্থিত? অপচন কেইটাত দিয়া আছে দাচিগাম অভয়াৰণ্য, জম্মু কাশ্মীৰৰ, কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান, উত্তৰাখণ্ডৰ, গিৰ ৰাষ্ট্ৰীয় উদ্যান, গুজৰাটৰ, জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান, পশ্চিম বংগৰ। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে চি গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন গুজৰাটত অৱস্থিত। 7 নং প্ৰশ্নটো হৈছে খাজুৰাহো মন্দিৰ কোনটো বংশৰ দিনত নিৰ্মাণ কৰা হৈছিল? অপচন কেইটাত দিয়া আছে চান্দেলা, চালুক্য, মৌৰ্য, পাল। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে এ চান্দেলা। 8 নং প্ৰশ্নটো হৈছে কোনজন খেলুৱৈক অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল? অপচন কেইটাত দিয়া আছে অভিনৱ বিন্দ্ৰা, শচীন তেণ্ডুলকাৰ, পুলেলা গোপীচান্দ, সৌৰভ গাংগুলী। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে চি পুলেলা গোপীচান্দ। 9 নং প্ৰশ্নটো হৈছে কাৰ কাৰ মাজত আৰু কেতিয়া চিমলা চুক্তি স্বাক্ষৰ হৈছিল? অপচন কেইটাত দিয়া আছে ভাৰত আৰু বাংলাদেশ 1971 চনত, ভাৰত আৰু নেপাল 1965 চনত, ভাৰত আৰু পাকিস্তান 1972 চনত, ভাৰত আৰু ভূটান 1982 চনত। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে চি ভাৰত আৰু পাকিস্তান 1972 চনত। 10 নং প্ৰশ্নটো হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি? অপচন কেইটাত দিয়া আছে বৃহস্পতি, ইউৰেনাছ, বুধ, নেপচুন। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে চি বুধ। 11 নং প্ৰশ্নটো হৈছে মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ গ্ৰন্থখনৰ লেখক কোন? অপচন কেইটাত দিয়া আছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, পণ্ডিত জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে চি মহাত্মা গান্ধী। 12 নং প্ৰশ্নটো হৈছে আছাম ৰাইফলছৰ পুৰণি নাম কি আছিল? অপচন কেইটাত দিয়া আছে আছাম মিলিটাৰী ফ'ৰ্চ, আছাম ফ্ৰণ্টিয়াৰ ফ'ৰ্চ, বেংগল এণ্ড আছাম মিলিটাৰী ফ'ৰ্চ, নন অফ দ্য এবভ। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে বি আছাম ফ্ৰণ্টিয়াৰ ফ'ৰ্চ। 13 নং প্ৰশ্নটো হৈছে লিভিং হিষ্ট্ৰী নামৰ আত্মজীৱনীখনৰ লেখক হ'ল? অপচন কেইটাত দিয়া আছে মাৰ্গাৰেট থেচাৰ, বেনজিৰ ভুট্টো, মনিকা লিউনক্সি, হিলাৰী ক্লিণ্টন। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে ডি হিলাৰী ক্লিণ্টন। 14 নং প্ৰশ্নটো হৈছে বিখ্যাত পাৰ্চী কবি আমিৰ খুশ্ৰু কাৰ ৰাজসভাত আছিল? অপচন কেইটাত দিয়া আছে আলাউদ্দিন খিলিজি, মহম্মদ তুগলক, কুতুবুদ্দিন আইবাক, ওপৰৰ এটাও নহয়। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে এ আলাউদ্দিন খিলিজি। 15 নং প্ৰশ্নটো হৈছে মহাত্মা গান্ধীয়ে দাণ্ডী যাত্ৰা ক'ৰ পৰা আৰম্ভ কৰিছিল? অপচন কেইটা দিয়া আছে চম্পাৰণ, সবৰমতী আশ্ৰম, চৌৰি চৌৰা, দাণ্ডী। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে বি সবৰমতী আশ্ৰম। 16 নং প্ৰশ্নটো হৈছে নিম্নলিখিত কোনখন মৰুভূমি ভাৰতত অৱস্থিত? অপচন কেইটাত দিয়া আছে গোবি, সাহাৰা, থৰ, অৰুণতা। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে চি থৰ। 17 নং প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম কি? অপচন কেইটাত দিয়া আছে ছাৰ মহম্মদ ছালেহ আকবৰ হাইদৰি, শ্ৰীপ্ৰকাশ, জগদীশ মুখী, বিষ্ণু চাহা। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে এ ছাৰ মহম্মদ ছালেহ আকবৰ হাইদৰি। 18 নং প্ৰশ্নটো হৈছে নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? অপচন কেইটাত দিয়া আছে গুৰুগ্ৰাম, মুম্বাই, কলকাতা, চেন্নাই। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে বি মুম্বাই। 19 নং প্ৰশ্নটো হৈছে দিলৱাৰ মন্দিৰ ক'ত অৱস্থিত? অপচন কেইটাত দিয়া আছে ইন্দোৰ, মাউণ্ট আবু, সোমনাথ, দ্বাৰকা। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে বি মাউণ্ট আবু। 20 নং প্ৰশ্নটো হৈছে মহাত্মা গান্ধী সেতু কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? অপচন কেইটাত দিয়া আছে গংগা, গোদাবৰী, কাবেৰী, তাপ্তি। অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে এ গংগা। 21 নং প্ৰশ্নটো হৈছে ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? অপচন কেইটাত দিয়া আছে ৰাজেশ্বৰ সিংহ, ৰুদ্ৰ সিংহ, প্ৰমত্ত সিংহ, ওপৰৰ এটাও নহয়। ইয়াৰে ৰাইট এনসাৰটো হ'ব বি
ৰুদ্ৰসিংহ। আৰু যদি আপোনালোকক সোধে ৰংঘৰ পুনৰ নিৰ্মাণ কোনে কৰিছিল তেনেহ'লে তাৰ এনচাৰটো হ'ব প্ৰমত্ত সিংহ। 22 নং প্ৰশ্নটো হৈছে আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকাৰ কেনেকুৱা আছিল? অপশ্যন কেইটা দি আছে বৃত্তাকাৰ, আয়তাকাৰ, বৰ্গাকাৰ, অষ্টভুজাকৃতিৰ। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব ডি অষ্টভুজাকৃতিৰ। 23 নং প্ৰশ্নটো হৈছে অমৃতপ্ৰভা কাৰ জীয়ৰী আছিল? যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়াত বহিছিল। অপশ্যন কেইটাত দি আছে ভূতি বৰ্মন, কল্যাণ বৰ্মন, ভাস্কৰ বৰ্মন, বলবৰ্মন। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ডি বলবৰ্মন। 24 নং প্ৰশ্নটো হৈছে স্কাৰ্ভি ৰোগ কি ভিটামিনৰ অভাৱত হয়? অপশ্যন কেইটাত দি আছে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন ডি। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি, ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। 25 নং প্ৰশ্নটো হৈছে লোকসভাৰ প্ৰথম অধ্যক্ষগৰাকীৰ নাম কি? অপশ্যন কেইটাত দি আছে হুকুম সিং, জি এছ ধিলিয়ন, জি ভি মাভালংকৰ, ওপৰৰ এজনো নহয়। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি, জি ভি মাভালংকৰ। 26 নং প্ৰশ্নটো হৈছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন কেইটাত দি আছে লক্ষ্ণৌ, দিল্লী, মুম্বাই, চেন্নাই। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি, মুম্বাই। 27 নং প্ৰশ্নটো হৈছে পোংগল উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? অপশ্যন কেইটাত দি আছে কেৰেলা, মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি, তামিলনাডু। 28 নং প্ৰশ্নটো হৈছে 1919 চনৰ জালিৱানৱালাবাগৰ হত্যাকাণ্ড কোন ঠাইত হৈছিল? অপশ্যন কেইটাত দি আছে অমৃতসৰ, নাগপুৰ, চণ্ডীগড়, কলকাতা। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ, অমৃতসৰ। 29 নং প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য কিমান চনত সন্নিৱিষ্ট কৰা হৈছে? অপশ্যন কেইটাত দি আছে 1950, 1952, 1976, 1971। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি, 1976। 30 নং প্ৰশ্নটো হৈছে ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি? অপশ্যন কেইটাত দি আছে দুষ্যন্ত, সিদ্ধাৰ্থ, সমৰ, সিদ্ধান্ত। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে বি, সিদ্ধাৰ্থ। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই। প্ৰিভিয়াছ পেপাৰসমূহৰ আৰু যিসমূহ প্ৰশ্ন আলোচনা কৰিবলৈ আজি থাকি গৈছে সেইসমূহ প্ৰশ্ন আমি ইয়াৰ পৰৱৰ্তী সময়ত আপোনালোকৰ বাবে 19 নং পাৰ্টত লৈ আহিম। যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।